আৰু চুজি নালাগে আমি আজি বনাম এইটো যে কলফুলৰ যে ফুলটো এইটো সৰু অকমানি অকমানি এটা দেখাব নোৱাৰো নহয় ফুলটো বনাম মানে পকৰি বনাম এই ফুলটোৰ সবে চিনি পায় চাগে কলফুলৰ ফুলটো ভিতৰত যে থাকে যে তাৰপিছত এইটো মানে কি এটা দীঘলীয়া আৰ থাকে এইটো আৰটো ওলাই কিনে সৰু পাখি নিচিনা এখন লাগে এখন এৰালো এৰাই বেচন ললো অলপমান বেচন দিলো বেচন দি আপোনাৰ নিমখ দিলো অলপ মছলা দিলো ৰেড চিলি দিলো এতিয়া এনেকৈ কৰি কিনে অলপ দেৰি মেৰিনেট কৰি কিনে থৈ দিম আৰু অলপ মচমচীয়া হ'বৰ কাৰণে ইয়াতে অলপমান মানে চুজিৰ গুড়া দি দিছোঁ আমি এইটো এতিয়া অলপ টাইম মেৰিনেট কৰি থৈ দিম তাৰপিছত ফ্ৰাই কৰিম আৰু কেনেকুৱা হ'ব আপোনালোকে ট্ৰাই কৰি চাব এবাৰ ঘৰত ভাল লাগে খাই যিবিলাকে খোৱা নাই বহুতে খায় বাৰু ফ্ৰাই কৰাৰ টাইমত দেখাই আছোঁ মোৰ চেনেলটো চাই থাকক যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব তেল দিলোঁ তেলখিনি গৰম হ'বলৈ দিম তাৰপিছত লাহে লাহে আমি আমাৰ পকোৰাটো বনাই দিম আৰু তেলটো গৰম হ'ব এতিয়া তেলটো গৰম হৈ গৈছে এতিয়া আমি দি দিছোঁ এইটো সিজাইগা অঁ বাৰু দি দিবা আমি একদম ৰঙা ৰঙৰটো ভাজিম ৰঙা ৰঙা হৈ গৈছে এতিয়া আমি নমাম আৰু অলপ পাছত গোটেইখিনি ফ্ৰাই কৰিম আৰু ইয়াতে আমাৰ কলডিল আলু হৈ আছে আপোনালোকে বহুতে খাই বাৰু এনেকৈ যিবিলাকে খোৱা নাই সেইবিলাকে ট্ৰাই কৰি চাব পাৰি এবাৰ ৰঙচুৱা পৰাকৈ ভাজি ল'ব তাৰপিছত হৈ গৈছে আৰু বাকী দিম আৰু দি দিলোঁ এটা ছাইড অলপমান ভিজিলে ইটো ছাইডে উল্টাই দিম ভিডিঅ' ভালকৈ বনাইছোঁ বস্তুটো ধুনীয়া বনাইছোঁ মই ধুনীয়াকৈ বনাইছোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰো কৰি দিব মোৰ নতুন হয় ইউটিউব চেনেলটো নতুন মানে ইমানো নতুন নহয় কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ নাই লাহে লাহে এটা দুটা ছাবস্ক্ৰাইবাৰ আহিছে আৰু যিখিনিয়ে ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো সেইখিনিক ধন্যবাদ এনেকৈ ট্ৰাই কৰি চাব কেতিয়াবা ঘৰত ভাল লাগিব অঁ কিন্তু হৈ গৈছে কিবা মই পাপৰটো ভাজি লওঁ আৰু মই ডিম এটা ভাজি লওঁ এইটো চাওক ময়ো খাম খাইছা এটা গৰম হৈ আছে বেয়া হোৱা নাই টেষ্টি হৈছে আৰু পুৰা ক্ৰাঞ্চি হৈছে হয়নে হয়নে এনেকৈ ট্ৰাই কৰি চাব আৰু খাই চাব বহুত ভাল আৰু এনেও কলফুলটো খাবই লাগে আমি বেয়া হোৱা নাই টেষ্টি হৈছে আৰু যিবিলাকে বহুতে ট্ৰাই কৰিছে এনেকৈ বহুতে খায়ে বনায় যদি আপোনালোকে কোনোবাই ট্ৰাই কৰা নাই এনেকৈ ট্ৰাই কৰি চাব আৰু খাই চাব ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে থেংক ইউ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কৰা নাই আৰু ছাইডত থকা বেল আইকনটো টিপি দিব থেংক ইউ